হেল্ল' নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনালোঁ। এতিয়া মই অকণমান ভেলাঘৰত কাম লাগি আছোঁ আজি, আৰু মোৰ লগত আছে ভাইটি টঙালটো লাই আছে। তো আজিৰ ভিডিঅ'টো মানে বিশেষকৈ আজি ন খোৱা মানে বৰ্তাহঁতৰ ঘৰত ন খাইছে। আজি ন খোৱাত কি কাম কৰি আছোঁ চাই থাকক। এনেকুৱা মজা মানে চব্জি এখন বনাম, মানে আজি বইল মাংস বনাম। কৈ দিছোঁ বইল মাংস বনাম, কেনেকৈ বনাই আছোঁ আপোনালোকক সেইটো দেখাম মানে, আৰু কি খাওঁ সেইটো আপোনালোকক দেখাই আছোঁ। ব'লক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ, মজা পাব। এটা নতুন পদ্ধতিৰে আজি বনাম, ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকক। ঐ কিবা এটা কৈ দে, কি বনাই আছে? মেজি মানে ভেলাঘৰটো বনাই আছোঁ বৰ্তমান সৰু সুৰাকৈ, কাৰণ বিশেষ লোৱা নাই, কামৰ মাজতে অলপ হেৰি বনাই আছোঁ। আৰু আজি ভেলাঘৰো এটা ভিডিঅ' বনাম, আপোনালোকে চাই থাকিব কি পাওঁ আৰু। চ' ইয়াত আছে এতিয়া ব্ৰইলাৰ, বন্ধাকবি। আমি এতিয়া নি আছোঁ, কি কাৰণে নিছোঁ আপোনালোকক দেখাই আছোঁ পাছত। ইয়াত ব্ৰইলাৰ চইলাৰ দিছোঁ। আজি অকণমান চুঙা ব্যৱস্থাটো কৰা হৈছে। ইয়াত চব চুঙা ধুনীয়াকৈ পুৰি আছে। ইয়াত চুঙা চাউল, মানে এইটো চুঙা চাউল, ভাত চুঙা সেইবুলি কয় কিছুমানে। তো আৰু এইফালে আছে ইয়াত ব্ৰইলাৰ, আজি ব্ৰইলাৰে পুৰিম মানে। এয়া ব্ৰইলাৰ অকণমান লৈ লৈছোঁ মানে টিফিন এটাত। তাৰপিছত এইফালে চাহ বাকি থৈ দিছে, কল এইটো কৰি। তাৰপিছত চাই লওক আৰু এইখিনি জলকীয়া নহৰু লৈ লৈছোঁ, ধনিয়া লৈ লৈছোঁ। তাৰপিছত এইখিনি এতিয়া চাটনি বনাম। তাৰপৰা সেইদিনাখন বনাইছিলোঁ, আগৰ ভিডিঅ'টোত বনাইছিলোঁ যে যেনেকৈ। তাৰপিছত সেই দাদাই এতিয়া হেৰি কৰি আছিলে, চুঙা কেইটামান কাটি আছে। চুঙা কেইটামান কাটি আছে। তো আমি প্ৰথমে চুঙাকেইটা বনাই লওঁ, ধুনীয়াকৈ পুৰি লৈছোঁ। চবফালে ঘূৰাই ঘূৰাই পুৰিম। বৰ্তমান এতিয়া চুঙা 4টা আহি গৈছে, 5টা আহি গৈছে। এইকেইটা জুইও অকণমান কমি গৈছে, পানী অলপ বেছি হৈছে দেই। পুৰা নিজে হেৰি হৈ গৈছে, পানী বেছি হৈছে। অকণমান কম কৰি দে, অলপ এআঙুলমান হেৰি কৰি দিলে হৈ যাব। সেইকেইটা পুৰি থকা হৈছে। এতিয়া এইখিনি মই এইকেইটা এতিয়া পিচিম ধুনীয়াকৈ, জলকীয়া। তাৰপিছত মাংসখিনি পুৰিম, ইফালে এইখিনি কুটি লওঁ। ইফালে আমাৰ সিজি আছে চুঙা ভাত। চবেই চুঙা ভাত কয়, আমি চুঙা চাউল গৈছিলোঁ মানে। এইটো সিজি যোৱাৰ পিছত ভাতেই হ'বগৈ আৰু। কিন্তু আজি মানে সেইটো খাম বুলি ভাবিছোঁ, এই কলাটো বেছি মাৰাচোন, এই কলাটো, এই কলাটো খাম দেই, গম পাইছেনে? অঁ দাদা, এই কলাটো খাম দেই, সেইটোৱে ভাল হ'ব ন? এইটো গ'লগৈ। তাৰপিছত এতিয়া এইখিনিৰ লগতে কলাটো মিলাম মানে। ইয়াত এইখিনি ধুনীয়াখিনি চাটনি কৰিম বুলি ক'লোঁ, ৰচুনখিনি নহৰু মানে এইখিনি ধুনীয়াকৈ চাটনি কৰিম। তাৰপিছত এইখিনি কি কৰি আছোঁ চাই থাকক আপোনালোকে, মজা লাগিব খাই মানে। আপোনালোকে কলটো পালি থাকিব। এইফালে ধুনীয়াকৈ আমাৰ নহৰু, আদা, ধনিয়া, জলকীয়া হৈ গ'ল চাটনি। তাৰপিছত এইফালে ব্ৰইলাৰখিনি আছে, এতিয়া চুঙাত ভৰাম মানে। এইফালে চুঙা বনি আছে, এইফালে খুৰীয়ে ধুনীয়াকৈ বনাই আছে। অঁ খুৰী বনাইছে, কি বনাইছে এইখিনি? চুঙা বনাইছে মানে, চুঙা পুৰিছে। আপোনালোকে কাম এটা কৰিব, এনেকৈ ঘৰত এইফালে বাঁহখিনি নাই দেখা বাৰু, বাঁহ এডাল কাটিব। আৰু যদি ভাত খাবলৈ মন নাযায়, ছোৱালীখিনিক কৈছোঁ বিশেষকৈ, চাউল কেইটামান ডাইৰেক্ট ইয়াতে দিব, এগিলাচমান চাউল দিব, এগিলাচমান পানী দিব, তাৰপিছত জুইত পাতি দিব ধুনীয়াকৈ। তাৰপিছত ভাতখিনি বনি যাব। এইখিনি চাটনি পিচি লোৱা হৈ গৈছিলে। তাৰপিছত মাংসখিনিৰ লগত ধুনীয়াকৈ মিলাই লৈছোঁ অলপ। ইয়াত বেছি বেলেগ একো নাই দিয়া, নিমখ, আদা, নহৰু, তাৰপিছত আছিলে আৰু ধনিয়া, জলকীয়া। সেইখিনি ধুনীয়াকৈ মিলাই লওঁ অলপ। এইখিনি ধুনীয়াকৈ মিলাই লৈছোঁ। এইফালে চুঙা বনি আছে। এতিয়া এইটো ধৰা চুঙাটো,
এতিয়া চুঙাটোত ভৰাই দিম আৰু ডাইৰেক্ট এনেকৈ পানীখিনি দি লওঁ নেকি পিছত দি দিম ন চুঙাত মাংস ভৰাই আছোঁ ইয়াত এতিয়া এনেকৈ চাটনি তাটনি ভৰাই দিছোঁ গোটেইখিনি ভৰাই দিলোঁ ইয়াত এই সিমানটো কম দেখিছে মানে হ'ব অকণমান ওপৰত পালেহি সিমানখিনি খালী থাকিব লাগিব এতিয়া এইখিনি ধুনীয়াকৈ অকণমান ধুই পানী দি দিওঁ অলপ ভৰাই চুঙা ভৰাই হৈ গ'ল এইটো অকল এটা চুঙা ভৰাইছোঁ ইয়াতো সোপা মাৰি দিলোঁ ধুনীয়াকৈ এতিয়া এই মাংসখিনি ইয়াতে দি দিব আৰু অকণমান মাজত দি দিব লাগিব এইখিনি ধুনীয়াকৈ সিজি থাকিব এইটো ক'ত দিয় অকণমান মাজত দি দিবি এইটো সিজি থাকক এতিয়া সিজি হ'লে দেখাই দিম আপোনালোকক চুঙা মানে এতিয়া চাওক অকল মোলে এই অকণমান থৈ দিছে দেখি নাই বা চাওক চবে উলিয়ালে দেই অকণমান থৈ দিছে এতিয়া চাওঁ এইখিনি কিমানখিনি আছে চুঙা মাংস এইখিনি বইল মাংস মানে চুঙাত দিয়া বইল মাংস ৰ'ব দেখাই আছোঁ আপোনালোকক ডাঙৰকৈ উলিওৱা টেষ্টি হৈছে গোন্ধটো ভালে আছিলে কিন্তু ভুল কাম এটা কৰিলোঁ মানে মিঠাতেল অলপ দি দিলোঁ এইফালে নতুন চাউলৰ ভাত আমাৰ ভাইটি খাইছে এয়া চুঙা দিয়া এই ঘটিত পানী আছে তাৰপৰা এইফালে দাইল আছে এয়া দাইল অলপ খাইছে কেনেকুৱা পাইছে ৰিভিউ দিছে আৰু এইফালে এইখিনি ব্ৰইলাৰ আৰু কি আছে নাজানো ব্ৰইলাৰ মূলা দেখিছোঁ কবি আছে মূলা আছে নাই মই চিনি পাওঁতো এই ঠাণ্ডা দিনত মূলা খাই গম পাইছে আৰু এফালে চুঙা ভাত এইফালে ন চাউল চেৰা চাউল চাওক বইল চুঙা নালাগে চাটনি বইল চুঙা মজা দেখে মাংস ন চাউল মজা দেখে